নমস্কাৰ ইকুইলিব্ৰিয়ামত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ বাছি লোৱা টপিকটো বা বিষয়টো হৈছে এনে এবিধ ফ্ৰীতে পোৱা ঔষধ যাৰ ব্যৱহাৰে আমাক বহুতো বেমাৰৰ পৰা বচাই ৰাখিব পাৰে। আৰু এই ঔষধটো আন একো নহয়, এইটো হৈছে আমাৰ টোপনি। টোপনিয়ে কেনেকৈ ঔষধ হিচাপে কাম কৰে আৰু টোপনি ভাল গভীৰ টোপনিয়ে আমাক কেনেকৈ শাৰীৰিকভাৱে আৰু মানসিকভাৱে সবল কৰি তোলে তাৰে বিষয়ে আজি আপোনালোকৰ লগত মই আলোচনা কৰিম বুলি ভাবিছোঁ। আমি যেতিয়া গভীৰ টোপনিত যাওঁ তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰই চাইটোকাইনেজ নামৰ এবিধ প্ৰ'টিন উৎপন্ন কৰে। আৰু এই চাইটোকাইনেজৰ কাম হৈছে আমাৰ শৰীৰৰ ভিতৰত যিবোৰ বীজাণু আছে এই বীজাণুবোৰ ধ্বংস কৰা, ইনফ্লেমেশ্যন কমোৱা। এই ইনফ্লেমেশ্যন হৈছে যিকোনো বেমাৰৰ মূল উৎস, মানে প্ৰথম উৎসটো হৈছে ইনফ্লেমেশ্যন। ইনফ্লেমেশ্যনটো যদি আমি কমাব নোৱাৰোঁ, এই ইনফ্লেমেশ্যনবোৰৰ পৰাই বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু চাইটোকাইনেজে এই ইনফ্লেমেশ্যনটো কমোৱাত সহায় কৰে। তাৰ উপৰিও আমি গভীৰ টোপনি গ'লে আমাৰ শৰীৰত টি চেল প্ৰডিউচ কৰাত, মানে উৎপন্ন হোৱাত আমাৰ শৰীৰক সহায় কৰে। এই টি চেলবোৰে কি কৰে, আমাৰ যিবোৰ ইনফেক্টেড চেল আছে, যেনিবা আমাৰ ভাইৰেল ইনফেকশ্যন হৈছে বা যিকোনো বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, যিবোৰ কোষ এই ইনফেকশ্যনবোৰ কাৰণে বেমাৰী হৈ গৈছে, এই কোষবোৰৰ লগত এঠা লগা দি লাগে আৰু এই কোষবোৰক, বেয়া কোষবোৰক সিহঁতি ধ্বংস কৰি দিয়ে, যাতে বেমাৰটো আৰু বাঢ়িব নোৱাৰে বা বৃদ্ধি নাপায়। আৰু গভীৰ টোপনিয়ে এই টি চেল বেছিকৈ উৎপন্ন বৃদ্ধি হোৱাত সহায় কৰে আৰু ইয়াৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে। তাৰ উপৰিও আমাৰ গভীৰ টোপনিয়ে আমাৰ ব্ৰেইনৰ কাৰণেও ঔষধ হিচাপে কাম কৰে। আমাৰ ব্ৰেইনটো আমাৰ শৰীৰৰ হেড অফিচ। ব্ৰেইনটোৱে সকলো কোষৰ সকলো অংগৰ কাৰ্য কণ্ট্ৰল কৰি ৰাখে। এই ব্ৰেইনটো ইমানেই সক্ৰিয় হৈ থাকে, এই ব্ৰেইনৰ চেলবোৰত টক্সিনছ পদাৰ্থ কিছুমান জমা হয়, বিষাক্ত কিছুমান ৰাসায়নিক পদাৰ্থ জমা হয়, যিবোৰ আমি যেতিয়ালৈকে নুশুওঁ তেতিয়ালৈকে ব্ৰেইনটোৱে চাফা কৰি উলিয়াই দিব নোৱাৰে নিজৰ পৰা। ব্ৰেইনৰ এটা ছিষ্টেম আছে, গ্লিম্ফেটিক ছিষ্টেম বুলি কয়। এই ছিষ্টেমটো তেতিয়াহে এক্টিভ হয়, তেতিয়াহে সক্ৰিয় হয় যেতিয়া আমি শুওঁ। আমি যেতিয়া গভীৰ টোপনি যাওঁ, এই ছিষ্টেমটো সক্ৰিয় হৈ ব্ৰেইন চেলত যিবোৰ এই বিষাক্ত পদাৰ্থ জমা হৈছে সেইবোৰ চাফা কৰি ব্ৰেইনৰ পৰা উলিয়াই দিয়ে, ব্ৰেইনটোক সবল কৰি ৰাখে, ব্ৰেইনটোক সতেজ কৰি ৰাখে। সেইকাৰণে আপুনি সদায় মন কৰিব, গভীৰ টোপনিত যদি আপুনি যায়, নেক্সট দিনা আপুনি কিমান সতেজ ফিল কৰে, আপোনাৰ চিন্তা শক্তি কিমান ভাল হয়, আপুনি কিমান আপোনাৰ মনৰ যিবোৰ প্ৰেছাৰ আছে, যিবোৰ ষ্ট্ৰেছ আছে, যিবোৰ চাপ আছে, সেইবোৰ কেনেকৈ কমি যায়। তাৰ উপৰিও আমাৰ ব্ৰেইনে স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে। আমি দিনটো নিজৰ কামৰ পৰা, নিজৰ কিতাপৰ পৰা বা চাৰিওকাষে ঘটি থকা ঘটনাবোৰ পৰা যিবোৰ আমি শিকিছোঁ, যিবোৰ নলেজ বা যিবোৰ জ্ঞান আহৰণ কৰিছোঁ, এই জ্ঞানবোৰ যদি মেমৰি হিচাপে ব্ৰেইনত জমা কৰি নথয়, তেতিয়া আমি পিছদিনাখন এইবোৰ বস্তু পাহৰি যাম। আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে ভাল এখন কিতাপ পঢ়িলে বা কিবা এটা শিকিলে, আপোনালোকে যদি সেই ৰাতি যিদিনাখন এইখিনি বস্তু শিকিলে, সেইদিনাখন ৰাতি যদি ভালকৈ নুশুৱে, পিছদিনাখন এই সকলোবোৰ আপোনালোকে পাহৰি যাব। কাৰণ ব্ৰেইনে সময়ে নাপালে এই বস্তুবোৰ, আমি যিবোৰ নলেজ, আমি জ্ঞান আহৰণ কৰিলোঁ, এইবোৰ মেমৰিলৈ ট্ৰেন্সফাৰ কৰিবলৈ বা মেমৰিলৈ কনভাৰ্ট কৰিবলৈ টাইম নাপালে। ব্ৰেইনে তেতিয়াহে এইবোৰ আমাৰ জ্ঞান মেমৰিলৈ কনভাৰ্ট কৰিব পাৰে যেতিয়া আমি গভীৰভাৱে টোপনি যাওঁ বা যেতিয়া আমি পৰ্যাপ্ত পৰিমাণে শুওঁ। আমি প্ৰাপ্তবয়স্ক লোকসকলে, এডাল্টসকলে দৈনিক 7 পৰা 8 ঘণ্টা শুৱাৰ চেষ্টা কৰিব লাগে আৰু ল'ৰা ছোৱালীবোৰে দৈনিক 8 পৰা 9 ঘণ্টা শুৱাৰ অভ্যাস কৰিব লাগে আৰু সৰু কেঁচুৱাবোৰে 16 পৰা 18 ঘণ্টা শুব লাগে। আমি ইমানখিনি শুলেহে আমাৰ স্মৃতিশক্তি বৃদ্ধি পাব, আমাৰ ষ্ট্ৰেছ যিবোৰ আছে সেইবোৰ কমিব, আমাৰ ব্ৰেইনটো শক্তিশালী হৈ থাকিব। নহ'লে আমি লাহে লাহে আমাৰ মেমৰি লছ হোৱাৰ আৰম্ভ হ'ব, আমি একো কথা মনত নৰখা হ'ম, আমি সতেজ বা এনাৰ্জেটিক ফিল নকৰিম। সেয়েহে আজি বহুতো নিউৰলজিকেল কণ্ডিশ্যন, যেনেকৈ পাৰ্কিনছনিজম, ডিমেনচিয়া, এলজাইমাৰ ইত্যাদি বেমাৰবোৰ আমাৰ টোপনিৰ লগত এই বেমাৰবোৰৰ সম্বন্ধ থকাৰ তথ্য পোহৰলৈ আহিছে। আমি যদি বছৰ ধৰি পৰ্যাপ্ত পৰিমাণে নুশুওঁ, আমাৰ টোপনি ক্ষতি হৈ থাকে, আমাৰ বৃদ্ধাকালত আমাৰ এইবোৰ বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আমি যেতিয়া নুশুওঁ, আমি যেতিয়া জাগি থাকোঁ, আমি জাগি থকাৰ কাৰণে আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো সক্ৰিয় হৈ থাকে। এই চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটোৰ কাম হৈছে ফাইট এণ্ড ফ্লাইট ৰিয়েকশ্যন, মানে আমাক সতৰ্ক কৰি ৰাখে। কিবা এটা যদি পটককৈ আহি মোৰ মুখৰ আগত আহে, মই কি কৰিম, বা কিবা এটা ওপৰৰ পৰাই পৰিলে মই দৌৰিব লাগিব, বা কিবা সাপ এডালে ওলালে আমি কি কৰিব লাগিব, এই যিটো আমাৰ সতৰ্কতা, সেইটো আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমে কণ্ট্ৰল কৰে। আৰু আমি যেতিয়ালৈকে জাগি থাকোঁ, এই চিম্পেথেটিক নাৰ্ভাছ
ছিষ্টেমো সক্ৰিয় হৈ থাকে আমি যেতিয়ালৈকে নুশু আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমে ৰিলেক্স কৰিবলৈ সময় নাপায় আৰু বহুত বেছি দেৰিলৈকে যদি আমি জাগি থাকোঁ তেতিয়া এই চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমডাল উত্তেজিত হয় আৰু এসময়ৰ পিছত মানে বছৰ যদি এনেকৈ উত্তেজিত হৈ থাকে তেতিয়া এটা সময়ৰ পিছত ই আমাৰ ব্লাড প্ৰেছাৰ বঢ়োৱা বা আমাৰ হাৰ্টৰ বিভিন্ন ধৰণৰ প্ৰব্লেম কৰাত অৰিহণা যোগায় কৰ্টিচল যিটোক ষ্ট্ৰেছ হৰমন বুলি কওঁ এই হৰমনটোৰ পৰিমাণ আমি যদি পৰ্যাপ্ত পৰিমাণে জিৰণি নলওঁ আমি যদি ভালকৈ নুশোঁ তেতিয়া ইয়াৰ পৰিমাণ আমাৰ ব্লাডত বাঢ়ি যায় আৰু এই হৰমনটোক ষ্ট্ৰেছ হৰমন বুলি কয় এই হৰমনটো যদি ব্লাডত বহুত দিন বাঢ়ি থাকে আমি ভালকৈ নুশোৱাৰ কাৰণে তেতিয়া আমাৰ বিভিন্ন ধৰণৰ মানসিক ৰোগ হোৱাৰ আকাংক্ষা বাঢ়ি যায় বা সম্ভাৱনা বাঢ়ি যায় আমি যেতিয়া গভীৰ টোপনি যাওঁ আমাৰ পিটিউটৰী গ্লেণ্ডে গ্ৰ'থ হৰমন ছিক্ৰেট কৰে ৰিলিজ কৰে ব্লাডত আৰু এই গ্ৰ'থ হৰমনৰ কাম হৈছে যিবোৰ আমাৰ ক্ষতিগ্ৰস্ত কোষ আছে সেই কোষবোৰৰ ৰিপেয়াৰ কৰা সেই কোষবোৰৰ মেৰামতি কৰা যদি গ্ৰ'থ হৰমন ভালকৈ ৰিলিজ নহয় আমাৰ বডিত তেতিয়া আমাৰ মাংসপেশী শুকাই আহে আমাৰ মাংসপেশী উইক হৈ আহে আমাৰ হাড়বোৰ উইক হৈ আহে আৰু এই গ্ৰ'থ হৰমন ভালকৈ তেতিয়াহে ৰিলিজ হয় যেতিয়া আমি পৰ্যাপ্ত পৰিমাণে শুওঁ বা যেতিয়া আমি গভীৰ টোপনি যাওঁ ইয়াৰ উপৰিও ডায়েবেটিছৰ লগতো আমাৰ টোপনিৰ এক ডাঙৰ সম্বন্ধ আছে এগৰাকী ডায়েবেটিছ থকা মানুহে যদি ৰাতি ভালকৈ নুশুৱে নেক্সট দিনা ৰাতিপুৱা আপোনালোকৰ ব্লাড টেষ্ট কৰে তেতিয়া আপোনালোকে দেখা পাব আপোনাৰ ব্লাডত গ্লুক'জ লেভেল যথেষ্টখিনি বাঢ়ি থাকে কাৰণ টোপনি আৰু গ্লুক'জ লেভেলৰ এটা নিবিড় সম্পৰ্ক আছে আমি যদি ভালকৈ নুশোঁ আমাৰ শৰীৰৰ কোষবিলাকে ইনচুলিন ভালকৈ এবজৰ্ব কৰিব নোৱাৰে বা শুহি ল'ব নোৱাৰে তেতিয়া কি হয় আমাৰ ব্লাডত আমাৰ তেজত গ্লুক'জৰ পৰিমাণ বাঢ়ি যায় আৰু আমি যদি বহুত দিন ধৰি এনেকৈ টোপনি ক্ষতি কৰি থাকোঁ আমাৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায় আমাৰ ওজন বঢ়া আৰু মেদবহুলতাৰ লগতো আমাৰ টোপনিৰ এক নিবিড় সম্পৰ্ক আছে যিসকলে এই সমস্যাবোৰত ভুগিছে মানে বহুত বেছি ৱেইট বাঢ়ি গৈছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে শুব লাগে কাৰণ কি হৈছে আমাৰ দুটা হৰমন আছে যি আমাৰ ভোক লগা আৰু ভোক কমোৱা কণ্ট্ৰল কৰে এই হৰমন দুটা আমাৰ পেটৰ ভিতৰত ছিক্ৰেট হয় এটা হৈছে গ্ৰেলিন এটা হৈছে লেপটিন গ্ৰেলিনৰ কাম হৈছে আমাৰ ভোক লগোৱা আৰু লেপটিনৰ কাম হৈছে আমাৰ ভোক কমোৱা আমাৰ যেতিয়া টোপনি ক্ষতি হয় এই গ্ৰেলিন বেছিকৈ আমাৰ পেটৰ ভিতৰত উৎপন্ন হয় আৰু গ্ৰেলিন যেতিয়া বেছিকৈ উৎপন্ন হয় তেতিয়া ই ব্ৰেইনক সংকেত দিয়ে খাবলৈ মানে গ্ৰেলিনে আমাৰ এপেটাইট বা আমাৰ ভোক লগা কাৰ্য বঢ়ায় আৰু আমাক খাবলৈ সংকেত দি থাকে আৰু ব্ৰেইনে যেতিয়া সংকেত পায় তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বস্তু খাবলৈ মন হয় বিশেষকৈ মিঠা খাবলৈ মন হয় আপোনালোকে মন কৰিব ৰাতি যদি আপোনালোকৰ টোপনি ক্ষতি হয় বা ৰাতি বহুত দেৰিলৈকে আপোনালোকে পাৰ্টি কৰে তেতিয়া অলপ দেৰিৰ পিছত আপোনালোকৰ খুব মিঠা খাবলৈ মন যায় বা তেলত ভজা বস্তু খাবলৈ মন যায় এইটো এই কাৰণে মন যায় কাৰণ গ্ৰেলিনে আমাৰ ব্ৰেইনটোক সংকেত দিয়ে এই বস্তুবোৰ খাবলৈ আৰু এই বস্তুবোৰ আমি যেতিয়াই খাওঁ তেতিয়া লাহে লাহে আমাৰ ৱেইট বাঢ়ি যায় বা আমাৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৱেইট বাঢ়ি যোৱাৰ লগে লগে আঁঠু বিষ কঁকাল বিষ পিঠি বিষ ইত্যাদিবোৰ ইয়াৰ লগতেই লাগি আহি যায় গতিকে আপোনালোকে দেখা পাইছে টোপনিৰ লগত আমাৰ এই বিষ কোষবোৰৰ কেনেকুৱা এটা ৰিলেশ্যন আছে বা আমাৰ টোপনি ক্ষতি কৰিলে আমি কেনেকৈ ফুলি যাওঁ বা শকত হৈ যাওঁ আমাৰ ব্ৰেইনে পিনেল গ্লেণ্ডক মেলাটনিন নামৰ এবিধ হৰমন ছিক্ৰেট কৰিবলৈ যেতিয়া সংকেত দিয়ে তেতিয়াহে আমাৰ টোপনি যায় আৰু এই মেলাটনিনে আমাৰ শৰীৰৰ ভিতৰত যদি কিবা টিউমাৰ চেল বৃদ্ধি পাইছে বা টিউমাৰ চেল হৈছে এই চেলবোৰক বঢ়াত বাধা দিয়ে মানে ই আমাৰ কেঞ্চাৰ প্ৰতিৰোধ হিচাপেও কাম কৰে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ই আন্ধাৰতহে এই মেলাটনিন বেছিকৈ উৎপন্ন হয় পোহৰৰ সংস্পৰ্শলৈ আহিলে মেলাটনিনৰ উৎপন্নৰ হাৰটো কমি আহে লিভাৰ যি আমাৰ তেজ বিশুদ্ধ কৰাত সহায় কৰে বিভিন্ন ধৰণৰ ৰাসায়নিক যিবোৰ পদাৰ্থ তেজত জমা হয় টক্সিন যিবোৰ জমা হয় এইবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰাত লিভাৰে সহায় কৰে এই লিভাৰো যদি আমি ভালকৈ নুশোঁ তেতিয়া ই ভালকৈ কাম কৰিব নোৱাৰে সেইকাৰণে আমাৰ তেজত গ্লুক'জৰ লগতে মানে চুগাৰৰ লগতে বিভিন্ন ধৰণৰ টক্সিন পদাৰ্থও বৃদ্ধি পায় যদি আমি ভালকৈ নুশোঁ টোপনিয়ে আমাৰ ছালখনৰ কাৰণেও ঔষধ হিচাপে কাম কৰে আজিকালি আমি দেখা পাওঁ এটা নিৰ্দিষ্ট বয়সৰ আগতে আমাৰ মুখত বেছি চাপ পৰা হৈছে আৰু আমি যিমানেই লাগিলে আধুনিক প্ৰসাধন সামগ্ৰী আমি মুখত ব্যৱহাৰ নকৰোঁ যদি আমি ভালকৈ নুশোঁ পৰ্যাপ্ত পৰিমাণে নুশোঁ এই ডাৰ্ক চাৰ্কল ৰিংকল যিবোৰ আমাৰ চাপ বহে সেইবোৰ সম্পূৰ্ণভাৱে আমি ভাল কৰিব নোৱাৰোঁ আপুনি এদিন ভালকৈ গভীৰ টোপনিত শুব পিছদিনাখন ৰাতিপুৱা চাব আপোনাৰ ছালখন কিমান সতেজ কিমান নিমজ কিমান
ইমান সুন্দৰ হৈ পৰে কাৰণ আমি যেতিয়া ভালকৈ গভীৰ টোপনি যাওঁ আমাৰ গ্ৰ'থ হৰমনে ক্ষতিগ্ৰস্ত কোষবোৰক ৰিপেয়াৰ কৰে আমাৰ মেলাটনিনে যিবোৰ বেয়া কোষ আমাৰ শৰীৰত স্কিনত আছে বা আমাৰ শৰীৰত আছে সেইবোৰ আমাৰ শৰীৰৰ পৰা আঁতৰাই দিয়াত সহায় কৰে গতিকে গভীৰ টোপনিয়ে আপোনাৰ স্কিনখন কোনো প্ৰসাধন সামগ্ৰী নলগোৱাকৈয়ে উজ্জ্বল কৰি তোলে বা সতেজ কৰি তোলে যিহেতু টোপনিৰ ইমান ঔষধি গুণ আছে আমি টোপনিটো সহজভাৱে ল'ব নালাগে আমি গভীৰ টোপনি গ'লে মেলাটনিন গ্ৰ'থ হৰমন যিবোৰ আমাৰ শৰীৰৰ ভিতৰত উৎপন্ন হয় এইবোৰৰ পৰিমাণ বৃদ্ধি হয় 10টা বজাৰ পৰা ৰাতিপুৱা 3টামান বজালৈকে আৰু লাহে 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 ইয়াৰ উৎপন্ন হাৰটো কমি আহে যেতিয়া আমাৰ সূৰ্য উদয় হয় তেতিয়া আমাৰ এই মেলাটনিনৰ পৰিমাণ লাহে লাহে কমি আহে মেলাটনিন আৰু পোহৰৰ এটা নিবিড় সম্পৰ্ক আছে আমাৰ শৰীৰৰ এই শ্লিপ এৱেক চাইকেল আমাৰ কেতিয়া শুব লাগে কেতিয়া আমি জিৰাব লাগে এই সকলোবোৰ আমাৰ চাৰ্কেডিয়ান চাইকেল বুলি এটা ভগৱানে দিয়া জৈৱিক ঘড়ী আছে এই ঘড়ীটোৱে কণ্ট্ৰল কৰে আৰু সময়ে সময়ে জিৰাবলৈ এই ঘড়ীটোৱে আমাৰ ব্ৰেইনক সংকেত দি থাকে ব্ৰেইনক যেতিয়াই এই সংকেতটো পায় কি আমি এতিয়া জিৰাব লাগে ব্ৰেইনে তেতিয়া আমাৰ চকুত থকা ৰেটিনাৰেদি চেক কৰে মানে বাহিৰত পোহৰ হৈ আছে নে আন্ধাৰ হৈ আছে যদি আমাৰ ৰেটিনাই ব্ৰেইনক সংকেত পঠায় এতিয়া আন্ধাৰ হৈ গৈছে তেতিয়া আমাৰ ব্ৰেইনে কি ক'ব আমাৰ পিনেল গ্লেণ্ডক সংকেত দিব মেলাটনিন চিক্ৰেট কৰিবলৈ বা ৰিলিজ কৰিবলৈ মেলাটনিন যেতিয়াই ৰিলিজ হয় আমাৰ শৰীৰৰ ভিতৰত লাহে লাহে আমাৰ সকলো অংগৰ সক্ৰিয়তাটো কমি আহে সকলো অংগই জিৰণি ল'বলৈ আৰম্ভ কৰে অলপ চলপ কাম চলি থাকে কিন্তু যিটো সক্ৰিয়তা আমি দিনৰ ভাগত দেখা পাওঁ সেইটো আমাৰ ৰাতিৰ ভাগত নাথাকে সেয়ে হয়তো আপোনালোকে মন কৰিব ৰাতি যদি আপোনালোকে দেৰিকৈ ভাত পানী খায় আপোনালোকৰ সেই খাদ্য হজম কৰিব নোৱাৰে কাৰণ আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো দিনৰ পোহৰত যিমান সক্ৰিয় হৈ থাকে ৰাতি আন্ধাৰ হ'লে তাৰ সক্ৰিয়তাটো কমি আহে কিন্তু মন কৰিবলগীয়া কথা এইটো যদি আমাৰ ৰেটিনাখন পোহৰৰ সংস্পৰ্শলৈ আহে তেতিয়া ৰেটিনাই ব্ৰেইনক সংকেত পঠায় এতিয়া আন্ধাৰ হোৱা নাই আমি এতিয়া জিৰণি ল'ব নালাগে তেতিয়া ব্ৰেইনটোৱেও পিনেল গ্লেণ্ডক সংকেত নপঠায় মেলাটনিন চিক্ৰেট কৰিবৰ কাৰণে আৰু মেলাটনিন চিক্ৰেট নহ'লে আমাৰ টোপনি নাযায় সেয়েহে দেখা গৈছে আজিৰ দিনত আমাৰ শৰীৰটো বিৰাট কনফিউজ হৈ যায় চাৰ্কেডিয়ান চাইকেলে ক'ব এতিয়া জিৰণি লোৱাৰ সময় হৈছে আমাৰ চকুৱে ক'ব জিৰণি লোৱা সময় হোৱা নাই আমাৰ চকুৱে চাৰ্কেডিয়ান চাইকেলৰ লগত কেলেই মিলিব পৰা নাই ইয়াৰ কাৰণটো হৈছে যেতিয়া গধূলি হৈ আহে আমি আমাৰ ঘৰত বিৰাট উজ্জ্বল কিছুমান লাইট জ্বলাই দিওঁ আমাৰ চাৰিওফালে পোহৰ হৈ পূৰা তিৰবিৰাই থাকে পোহৰত আমাৰ ৰাতি হোৱা যেন নালাগে আৰু যেতিয়া এই ৰাতি হোৱা যেন নালাগে এই পোহৰবোৰ আমাৰ চকুৰ ৰেটিনাত পৰে এই ৰেটিনাই আমাৰ ব্ৰেইনত সংকেত পঠায় কি ৰাতি হোৱা নাই কিন্তু চাৰ্কেডিয়ান চাইকেলে কি কৰে আমাৰ ব্ৰেইনত সংকেত পঠায় নাই শোৱাৰ জিৰণি লোৱাৰ সময় হৈ গৈছে তেতিয়া আমাৰ শৰীৰটো কনফিউজ হৈ যায় যেতিয়া আমাৰ শৰীৰটো কনফিউজ হৈ যায় তেতিয়া আমাৰ ছিষ্টেমবোৰ লাহে লাহে দুৰ্বল হৈ আহে আৰু যদি আমাৰ শৰীৰটো এদিন দুদিন কনফিউজ হোৱাটো বেলেগ কথা কিন্তু বছৰ ধৰি বছৰ যদি আমাৰ শৰীৰটো এনেকৈ কনফিউজ হৈ থাকে আমি ৰাতি বহুত দেৰিলৈকে টিভি চাই থাকোঁ বা ৰাতি বহুত দেৰিলৈকে আমি মোবাইল চাই থাকোঁ বা আমাৰ ঘৰৰ ভিতৰত ৰাতি হোৱাৰ লগে লগে আমি পূৰা লাইট জ্বলাই পেলাই থাকোঁ তেতিয়া আমাৰ টোপনি নাহে আমাৰ শৰীৰটো কনফিউজ হৈ যায় সেয়েহে আপোনালোকে গধূলি হোৱাৰ লগে লগে চেষ্টা কৰিব যাতে বহুত পাৱাৰফুল লাইটবোৰ অন নকৰে বা বহুত উজ্জ্বল লাইটবোৰ অন নকৰে লাহে লাহে শোৱাৰ 2 ঘণ্টামানৰ আগত লাইটবোৰ অফ কৰি দিব যাতে ৰেটিনাই পঠোৱা সংকেত আৰু আমাৰ চাৰ্কেডিয়ান চাইকেলে যিটো সংকেত ব্ৰেইনলৈ পঠায় সেইটো একে হয় আৰু আমাৰ শৰীৰটো কনফিউজ নহয় আৰু উপৰিও আপুনি যদি ৰাতি গভীৰভাৱে টোপনি যাব বিচাৰিছে তেতিয়া আমি কুহুমীয়া গৰম পানীয়ে গা ধুব লাগে আমি সোনকালে ভাত খাব লাগে আমি শোৱাৰ আগত এগিলাচ গাখীৰ খাব লাগে গাখীৰ খালে কি হয় গাখীৰত ট্ৰিপ্ট'ফেন নামৰ এবিধ এমিনো এচিড পায় এই এমিনো এচিডটোৱে কি কৰে আমাৰ মেলাটনিন চিক্ৰেট কৰাত সহায় কৰে আৰু মেলাটনিন যেতিয়াই বেছিকৈ উৎপন্ন হ'ব সিমানেই আমাৰ টোপনি গভীৰ হ'ব অৱশেষত এটা কথা সদায় মনত ৰাখিব আমাৰ মেলাটনিন যিটো চিক্ৰেট হয় বা ৰিলিজ হয় এই মেলাটনিন আমাৰ 10টা বজাৰ পৰা এই 3-4টা বজালৈকে বেছিকৈ উৎপন্ন হয় তাৰপিছত লাহে লাহে কমি আহে যদি আমি 11টা 12টা বজাত শুওঁ তেতিয়াহ'লে আমি 2-3 ঘণ্টাহে আমাৰ মেলাটনিন চিক্ৰেট হ'ব
আৰু মেলাটনিন চিক্ৰেট হ'লে আমাৰ শৰীৰত যিবোৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হয়, যিবোৰ হৰমন উৎপন্ন হয়, যিবোৰ আমাৰ ক্লিনজিং ছিষ্টেম হয়, যিবোৰ টক্সিক পদাৰ্থ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে, এই যিবোৰ ক্ৰিয়া হয় এইবোৰ ভালকৈ হ'ব নোৱাৰিব। যদি এই ক্ৰিয়াবোৰ আমাৰ ভালকৈ হ'বলৈ সময় নাপায়, পৰ্যাপ্ত পৰিমাণে সময় নাপায়, তেতিয়া আমাৰ শৰীৰৰ কোষবোৰ লাহে লাহে দুৰ্বল হৈ আহিব, আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব। গতিকে আমাৰ টোপনিটোৰ ইমান ভাল, টোপনি এটাৰ ইমানখিনি ঔষধি গুণ আছে, সেইখিনি আমি গুৰুত্ব সহকাৰে লোৱা উচিত। আমাৰ শৰীৰটোক কনফিউজ নকৰি প্ৰকৃতিৰ লগত মিলি সময়মতে খোৱা আৰু সময়মতে শোৱাৰ অভ্যাস কৰিব লাগে। আগতে ৰান্ধনি ৰ'দ বুলি কয়, আবেলি ৰান্ধনি ৰ'দ, মানে সূৰ্যটো অস্ত হোৱাৰ লগে লগে আগৰ দিনত মানুহে ভাত পানী বনায়। কিন্তু আজিকালি আমি আমাৰ ব্যস্ততাৰ কাৰণে আমি ভাত 9টা বজাত বনাবলৈ লওঁ, বা 9টা বজাত বা 10টা বজাত বনাবলৈ আৰম্ভ কৰোঁ, 10:30, 11টা বজাত ভাত খাওঁ। গতিকে এইবোৰ অভ্যাস আমাৰ শৰীৰৰ অংগবোৰৰ লগতে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হোৱাত অৰিহণাহে যোগায়। গতিকে আহক আজিৰ পৰা আমি ভাল সুষম খাদ্য খোৱাৰ লগতে দৈনিক 30 মিনিটতকৈ বেছি এক্সাৰচাইজ কৰাৰ লগতে আমি আমাৰ টোপনিকো গুৰুত্ব সহকাৰে ল'ম, আৰু আমাৰ যিমান কাম নাথাকক আমি পৰ্যাপ্ত পৰিমাণে শোৱাৰ অভ্যাস কৰিম। আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে নমস্কাৰ।